হেল্ল' গাইজ, আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। তাৰ কাৰণে আমি এতিয়া ৰেডি হৈ আছোঁ। ক'ত যাম, কি যাম, আপোনালোকক সকলোখিনি দেখাম। কেৱল ভিডিঅ'টো চাই থাকিব নে কি পেগু ভাই? পেগু ভাই এটা নতুন এটা চেনেল খুলিছে। তেওঁৰ চেনেলটো চবে ছাবস্ক্ৰাইব কৰি দিবা নে কি কোৱা? চেনেলটোৰ নামটো কৈ দিয়া একবাৰ। হেমন্ত ব্লগছ বুলি আছে। গতিকে এতিয়া আমি যাম। তাৰ কাৰণে ৰেডি হৈ আছোঁ। গা ধুলোঁ, তাৰপিছত পেগু ৰেডি অলৰেডি। তাৰপিছত এতিয়া মই ৰেডি হ'ব বাকী আছোঁ। মূৰ চুৰ চুচিব বাকী আছে। মূৰটো চুচি কিনে আমি এতিয়া যাম। আপোনালোকক দেখাই যাম ক'ত যাম, কি যাম, সকলোখিনি চাই থাকক। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰুমৰ পৰা ওলালোঁ। এয়া মোৰ লগত পেগু গাড়ী চলাব দিছোঁ। আমি এতিয়া গৈ আছোঁ। আপোনালোকক সকলোখিনি দেখাই যাম। ভিডিঅ'টো কেৱল চাই থাকিব খালি। পেগু গাড়ী চলাই আছে। আমি এতিয়া ফুলবাৰী ফ্লাইঅভাৰ পালোঁ। আমি গৈ আছোঁ। আমাৰ যিটো মন্দিৰ আছে তালৈকে যাম। তাতে আপোনালোকক দেখাম। চাই থাকক আপোনালোকে ভিডিঅ'টো কেৱল। এতিয়া আমি কটন বিশ্ববিদ্যালয় পালোঁ। এইখনে আছে কটন বিশ্ববিদ্যালয়। চাই যাব। মেইন গেটটো বাৰু ইফালে নাই, বেলেগ ফালে আছে। আপোনালোকক পিছত দেখাই দিম বাৰু। ফাইনেলি আমি মা কামাখ্যা দেৱীৰ গেটটো পাইছোঁ। চাওক আপোনালোকৰ গেটটো দেখাই দিছোঁ এবাৰ চাৰিওফালে। আমি ভিতৰত সোমাইছোঁ আৰু মা কামাখ্যা দেৱীত। মানে আমি যিটো জেগাত যাম বুলি ভাবিছিলোঁ সেই ঠাইটো এতিয়া বন্ধ আছে, যাব দিয়া নাই। তাৰ কাৰণে আমি কামাখ্যা মন্দিৰতে আহিলোঁ। কামাখ্যা দেৱীক দৰ্শন কৰিম বুলি আহিলোঁ। আপোনালোকক দেখাই যাম। মই ফাৰ্ষ্ট টাইম আজি কামাখ্যা মন্দিৰত আহিছোঁ। আজি সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ। কামাখ্যা মন্দিৰ সদায় মানে কি দুৰ্মুখেদি যাই থাকোঁ, কিন্তু মানে আজিলৈ আহি পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই আৰু ভিডিঅ'টো বনাম বুলি আহিলোঁ। দেখাই যাম, চাই থাকক। ঠিক আছে। ভিউ পইণ্ট। এতিয়া আমি আৰু ওপৰত উঠিবই লাগিব। কিমান ওপৰত আছে চাওক না। ইয়াত ভিউ পইণ্ট এইটো চাওক মজা। কিমান ওপৰলৈ উঠি আহিলোঁ। এতিয়া আমি কমচে কম পাহাৰৰ একদম ওপৰত উঠি আহিছোঁ। এতিয়া মন্দিৰ আমি পাম আৰু বেছি টাইম নাই। আমি আহি পালোঁৱেই আৰু 200 মিটাৰমান আছে। এয়া আমি মন্দিৰটো পাম আৰু আপোনালোকক দেখাম। চাওক কিমান মানুহ আহি আছে আৰু গৈ আছে। মই সকলোখিনি দেখাই যাম, চাই থাকক। যাম মন্দিৰৰ ভিতৰত যাম। কিমান মানুহ আহি আছে। লগ পাইছোঁ। ক'ৰ পৰা আহিছে আপুনি? তেজপুৰৰ পৰা আহিছে।
পাণ্ডুত থাকে তেজপুৰৰ পৰা আহিছে ঠিক আছে আমি এবাৰ আহিলোঁ ফুৰিব মোৰ ঘৰ বাইহাটা চাইডে ঘৰ বাইহাটা আছে আৰু আমি এতিয়া একবাৰ যাওঁ ঠিক আছে পেগু ভাই মূৰত যে মাৰে জয় মা কামাখ্যা দেৱী কি তাৰে এডাল কিনি ল'লে এডাল মোৰ কাৰণেও ল'ব দিছোঁ বাৰু এডাল লৈ লওঁ যিহেতু আমি মন্দিৰত আহিছোঁ তাক দোকানৰ ইয়াৰ পৰা লৈ ল'লোঁ আমি এডাল বান্ধি দিয়াচোন মোক জয় মা কামাখ্যা দেৱী জয় মা কামাখ্যা দেৱী জয় মা কামাখ্যা দেৱী ওপৰৰ পৰাই লৈ ল'ম আৰু আমি বাইক লৈ যাব পাৰিম নাজানি আমি এতিয়া ওপৰলৈ যাম আমি এইটো লৈ ল'লোঁ যিহেতু আমি মন্দিৰত যাম আমি গাড়ীখন পাৰ্কিং কৰিলোঁ পাৰ্কিং কৰি কিনে এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম আমি আহি আছোঁ মাই কামাখ্যা দেৱী কি চাওক না আপোনালোকে সম্পূৰ্ণখিনি দেখাই যাম চাই থাকক কিমান মানুহ চাওক আপোনালোকে মানুহ চাওক না আপোনালোক কিমান মানুহ মাস্কটো মাৰি ল'লোঁ যিহেতু ক'ভিডৰ দিন কোনেও গম নাপায় না কি আছে এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম কোনখিনিত আছে মন্দিৰ তাকো নাজানো আজি ফাৰ্ষ্ট টাইম আহিছোঁ দেই কামাখ্যা মন্দিৰত কামাখ্যা মন্দিৰ আপোনাৰ কিমান মানুহ আপোনালোকে কামাখ্যা দেৱী কি আমি এতিয়া আহিপালোঁ পেগু অলপ পিছত ৰ'ল কিবা ফটো লৈ আছে তাৰপিছত আপোনালোকক মই সকলোখিনি দেখাম আজি মন্দিৰৰ আপোনাৰ কিমান মানুহ কিমান বা উঠিব লাগে গম নাপাওঁ বাৰু গৈ আছোঁ এতিয়ালৈ চাওক চাওক মানুহ চাওক না আপোনালোকে কিমান মানুহ বাকী বাদ মানুহ চাওক আপোনালোকে কিমান মানুহ আমি বহুত দূৰ আহিলোঁ মোৰ লগত পিছত আছে আহি আছে মই আগত আহি আছোঁ দোকানটো দেখা দিছে ঘৰ চাই লওক চাওক না আজি ফাৰ্ষ্ট টাইম আমি জোতা চেণ্ডেল থৈ গ'লোঁ আৰু টিকেট দিয়ে আজিকালি জোতা থোৱাৰ টিকেট এইটো ভৰালে এইটো টিকেট আছে আপোনালোকক ভিডিঅ'ত দেখাই থৈ দিছোঁ এই টিকেটটোৰে আমি লৈ ল'ব পাৰিম কোনফালে যাব লাগিব ফাইনেলি আমি এতিয়া মন্দিৰৰ ভিতৰত সোমালোঁ এয়া মন্দিৰৰ চাৰিওফালে এবাৰ দেখাই দিছোঁ মই চাওক আপোনালোকে এইটোৱে হৈছে মা কামাখ্যা দেৱীৰ মা মন্দিৰ কামাখ্যা মন্দিৰ আপোনালোকক দেখাই দিছোঁ ইয়াত চাওক আপোনালোকে এই দোকানত বাবা এজন বহি আছে দেখাই দিছোঁ চাওক আপোনালোকে পাছফালে আমি এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম এতিয়া তথাপি এবাৰ বাহিৰৰ ছাইডটো দেখাই দিছোঁ এবাৰ বাহিৰৰ পৰিৱেশটো মন্দিৰত সোমোৱাৰ আগতে বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক আহা ইয়া চাওক না কামাখ্যা মামা এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিছোঁ চাওক আপোনালোকে কিমান মানুহ আহিছে মানুহ চাইডত নাপাব কিমান মানুহ
জানিছোঁ আপোনালোকে চাউল আৰু কিবা দি আছে, চাউল দি আছে, হেৰি আছে। চাই থাকক আপোনালোকে। মন্দিৰটো দেখাব খুজিছিলোঁ কিন্তু মোবাইলত দেখুওৱা মানা আছে, তাৰ কাৰণে মই ৰৈ গ'লোঁ। এতিয়া মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰিছোঁ। আপোনালোকে কামাখ্যা মন্দিৰ এতিয়া মানে মোবাইল ভিতৰত নিব নিদিয়ে, তাৰ কাৰণে মই ভিডিঅ'টো ইমানতে হেৰি কৰিব লাগিব। বাকী মই পিছত আপোনালোকক বাহিৰৰখিনি দেখাই দিম। মই মন্দিৰৰ ভিতৰৰ পৰা এটা সেৱা লৈ আহোঁ, কাৰণ তাত ফটো তোলা মানা আছে। আপোনালোকক দেখাই আছোঁ বাকী অলপ টাইম ল'ব। ওলাই আহিলোঁ, তাত মানে মোবাইল এলাও নাই, তাৰ কাৰণে আমি দেখাব নোৱাৰিলোঁ ভিতৰতো। এতিয়া মই আপোনাক বাহিৰৰ চাৰিওফালে এবাৰ দেখাই আছোঁ। ঠিক আছে। ইয়াত যদি আপোনালোকে চাকি বন্তি জ্বলাই দিয়ে তেতিয়া ইয়াত দিব পাৰিব। ইয়াত এক্সট্ৰাকৈ মানে কি দিয়া ঠাই। কৃষ্ণ জয় শ্ৰীৰাম কৃষ্ণ। মন্দিৰতে থাকে। আপুনি অলপ মন্দিৰৰ বিষয়ে অলপ কিবা কৈ দিব নেকি? মন্দিৰৰ বিষয়ে অলপ কিবা কৈ দিব নেকি? सब माई का दया, सब अच्छा रहेगा। हाँ ये बढ़ के क्या है? हाँ सब अच्छा रखे एकदम। हाँ, मंदिर के बारे में कुछ बोलेंगे क्या? नहीं, आप यहाँ पर कितना साल से रह रहे हैं? हमरा बाबा एकदम छोटा से है। इतना साल से? हाँ हाँ, यहाँ पर पहले कितना दर्शन के आए थे? अरे बाबा वो दर्शन होता है यहाँ अकेला है। हाँ हाँ यहाँ हजार की बाजार है, यहाँ हाँ हाँ ঠিক আছে। এখেতক লগ পালোঁ। এখেতে ইয়াৰ পৰা মানে কি বহুত সৰুৰ পৰা ইয়াতে মানে কি এখেতে ইয়াতে আছে, মন্দিৰতে আছে। ইয়াতে মন্দিৰটো চোৱা চিতা কৰে। তেখেতক লগ পাই ভাল লাগিল বাৰু। এতিয়া আমি ভিডিঅ'টো ইমানতে সামৰিম। আপোনালোকক মই সকলোখিনি দেখালোঁৱেই আৰু আমিও মানে লাহে লাহে গৈ থাকিম। ঠিক আছে, ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। আপোনালোকে কেনে পালে জনাব কমেণ্ট বক্সত। ঠিক আছে, ধন্যবাদ। জয় আই অসম।